আজিৰ দিনটোতে মোৰ জন্ম হৈছিল আজি পুনৰ হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' আজি মোৰ বাৰ্থডে হয় চ' বাৰ্থডেৰ এটা সৰু ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ আপোনালোকে চাই থাকিব আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু ৰাতি অলপ কিছু কাৰ্যসূচী আছে অলপ পাৰ্টি খানা তেনেকুৱা আৰু ফেমিলিৰ লগত আৰু বেলেগ বাহিৰা কোনো নাই তেনেকুৱা অলপ হ'ব আপোনালোকক মই দেখুৱাই থাকিম চাই থাকিব আৰু মোৰ এই বাৰ্থডে দিনটোত মোক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আজি 17 জানুৱাৰী শিল্পী দিৱস আজিৰ দিনটোতে মোৰ জন্ম হৈছিল আজি পুনৰ জন্ম হ'ম মানে কি হ'লোঁ আৰু আজি পুনৰ জন্ম হ'লোঁ আৰু সেয়ে আপোনালোকেও মোক আশীৰ্বাদ কৰিব মই যাতে সদায় এনেদৰে ভালে থাকোঁ কুশলে থাকোঁ সকলো বিপদ বিঘিনিৰ পৰা আঁতৰি যাতে মই ভালদৰে জীৱনটো পাৰ কৰোঁ এতিয়া ৰাতিপুৱাৰ ভাত খাই লওঁ এয়া মাছৰ জোল দালি কলাই মাহৰ বৰ আলু পিটিকা আৰু বুটৰ চাটনি ভাত খাই কৰি লৈ এয়া অলপ ফেচবুক হোৱাটছএপৰ মেছেজবোৰ পঢ়ি ৰিপ্লাই দিয়াত বিজি অলপ কাৰণ আজি মোৰ বাৰ্থডে দিনটোততো সকলোৱে মোক উইচ কৰিবই দিয়কচোন চ' অলপ মোবাইলতে বিজি আৰু অলপ টাইম আৰু কিছু মেছেজ পঢ়ি হাঁহিও ধৰিছে মোৰ লগৰ কেইজনী আহি গ'ল বাৰ্থডে ছাৰপ্ৰাইজ দিছেহি মই গমেই নাপালোঁ সিহঁত ছাডেন প্লেন কৰি আহি গ'ল খুব ভাল লাগিছে এতিয়া আমি কেক কাটিম খুব ধুনীয়া কেক এটা লৈ আহিছে মোৰ কাৰণে আৰু আহক মই দেখুৱাই আছোঁ এয়া আমাৰ এইকেইজনী আহি গ'লে এয়া কাশ্মীৰী এয়া মিছ পিংকি এক চিনিয়া পাইছে এয়া মিছ স্নিগ্ধা আৰু এইটো মোৰ ধুনু কেকটো কোনে বনাইছে তইতো ফাৰ্ষ্ট বহ না মাতিম এগৰাকী আমাৰ মিছ কাশ্মীৰী তাই কেক বনাইছে দেই আৰু আমি আৰম্ভতিটো আৰু এতিয়া কিবা ক'ব বিচাৰো ক আমি হ'ল ছাৰপ্ৰাইজ দিম বুলি আহি গ'লোঁ আৰু দুজনী মিচিং হৈ আছে সিহঁতো হ'ল কিবা কাম পৰীক্ষা আৰু বেলেগ কামৰ কাৰণে আহিব নোৱাৰিলে সেইকাৰণে আমি তিনিজনীয়ে হ'ল তাই আজি বাৰ্থডে যদি আজিয়ে ছাৰপ্ৰাইজ কেক কাটিম এতিয়া তেওঁকো মাতি লৈ আহোঁ একেলগে কাটিম ফাইনেলি কেক কাটিলোঁ আজি মোৰ বাৰ্থডেৰ দিনা শুভ জন্মদিনৰ দিনা খুব ধুনীয়া কেক আনিছে সিহঁতে থেংক ইউ ছ' মাছ গোটেইকেইজনীলৈ মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ দিলি তহঁতে আৰু কেকটো খুবেই টেষ্টি লাগিছে আৰু আজি দিনটো সঁচাকৈ মোৰ বহুত এটা স্পেচিয়েল দিন হৈ গ'ল আৰু থেংক ইউ ছ' মাছ সকলোলৈ तड़पाए मुझे तेरी सभी बातें एक बार है दीवानी झूठा ही চকলেট আনিছে চকলেট আনিছে থেংক ইউ আৰু এইটো কিবা এটা আনিছে
মই খাই আছো কেক কেকটো ইমান টেষ্টি হৈছে এতিয়া অলপ ওপৰৰ হাৱা লওঁগৈ গোটেইকেইজনী মিলি একেলগে ডাষ্টবিনৰ প্ৰতি আগুৰি থৈছোঁ পেলাই ভাল লাগিল দেই আমাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিল আৰু কেকটো মজা মই এনেও চকলেট কেক ভাল পাওঁ মই কি ভাল পাওঁ মই বাটাৰ স্কচ ভাল পাওঁ পিংকিয়ে কৈছিলে তাই চকলেট কেক ভেনিলা ভাল পাওঁ আৰু এইকেইটাই মোৰ মানে আৰু এইটো দেখা অলপ এইটো টপটো যি পিন্ধি আহিছে এইটো টাইম ভাল লাগিছে ন কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে ভাল লাগিছে তোৰ ভাল লাগিছে যদি মোৰো ভাল লাগিছে আৰু মোক ভাল লাগিছে নে নাই তোক ভাল লাগিছে মই এতিয়াহে মন কৰিছোঁ এইফালে আকৌ এইকেইগৰাকী ফটো উঠাত বিজি পুৰা এইফালে এয়া আমাক ফটো উঠাই আছে তাই দেই এয়া এতিয়া আমি গোটেইকেইজনীয়ে মিলি ডান্স কৰাৰ প্লেনিং এয়া যোনে যি গানৰ ডান্স ষ্টেপ জানে তাকেই আৰু নাচি গৈ আছে কোনো ইয়াত ধৰা বন্ধা নিয়ম নাই যাৰ মনত যি আহিছে তাকেই চবেই নাচি আছোঁ আৰু অটপালি অলপ কৰিলোঁ পিছে বাৰ্থডে দিন অটপালি নকৰিলেতো নহ'ব ডান্স কৰিলোঁ চব কৰিলোঁ নাচিলোঁ বাগিলোঁ গালোঁ চব কৰিলোঁ আৰু ফটো উঠা হ'ল এতিয়া ভাত খাবলৈ ৰেডি হৈ গ'ল মই ইহঁতক মাতিব আহিছোঁ কিন্তু পূৰা ফটো উঠাত বিজি ভিডিঅ' কৰাত বিজি চাই লওক আপোনালোকে নিজে এয়া এগৰাকী ফটো এগৰাকী কেমেৰামেন হৈ আছে ফটোগ্ৰাফাৰ কেমেৰামেন এইফালে এগৰাকী বাৰু ঠিক আছে আমি এতিয়া তলত যাওঁ খাই কৰি লওঁ দেখুৱাম কি ৰান্ধিছোঁ বেছি নাই সৰু আইটেম দেখুৱাই আছোঁ চাই থাকক ঐ এয়া হৈছে আজিৰ আইটেম ভাত পোলাও বৰ দালি আৰু মাংস দৈ ক্ৰীম গোল্লা সিমানে আৰু আজিৰ আইটেম চানা তেনেদৰে সৰু আইটেম আৰু বেছি ডাঙৰ নহয় পিছে খাই কেনেকুৱা পায় পিছতহে গম পাম এতিয়া চবেই খাবলৈ বহিছোঁ আৰু খাই কৰি লওঁ তাৰপিছত সুধিম কেনেকুৱা পালে আমাৰ ভাত খাই কৰি হৈ গ'ল আৰু গোটেইকেইজনী ভালকৈ ভাত খালে কেনেকুৱা পাইছে নাজানো এজনীক মাতি পেলাই সুধোঁ কোনোবা এজনী মোৰ ওচৰলৈ কেনেকুৱা গোটেইজনী শুই আছে কেনেকুৱা লাগিল খাই বহুত টেষ্টি খানা হ'ল
তুমি নোকোৱা কেলে লাজ পাব মানুহজনে বনাইছে ন ইমান ধুনীয়াকৈ বনাইছে কি খালা তোমালোকে কোৱা যোগালী মই যোগালী নাই মানে তেওঁ বহুত টেষ্টি বনাইছে চ' মানে মই তেওঁৰ হাতেৰে খাই ভাল পাওঁ সঁচাকৈ বনাইছে মিছাকৈ আহিব 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 নাই মানে ষ্টাৰ্টিংটো কাশ্মীৰ কেক এটাৰ দ্বাৰা কৰিব তাই সঁচাকৈ খুব ধুনীয়াকৈ বনাই আজি খালোঁ মই তাই ভিডিঅ' লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম আপোনালোকে তাত গৈ চেক কৰিব পাৰে তাই কেনেকুৱা কি কৰে ফ'ল' কৰিব পাৰিব তাই চাব পাৰিব কি মই কেক বনাই দিছোঁ মই ডেছক্ৰিপশ্যন বক্সতে তাই সেইটো দি দিম আপোনালোকে লাইক ফ'ল' কৰে ইহঁতে মোক গান গাব দিছে দেই চবেই মিলি মই বিহু ভিডিঅ'টোত গান গালোঁ যে আজি আহিয়ে একদম মানে গান গাব লাগিব এতিয়া গান কি গাম কি গান ভাল লাগে তোমাৰ আজি লাগে বিহু কি গাম মোক কিন্তু মনত নাই দেই ৱৰ্ডবিলাক একদম পাহৰি গৈছোঁ চব ৰিমিক্স কৰি গাম আৰু দেউতাহঁতে নাচিবি দেই মন চেঙেলীয়া দেহা মনত তৰা মনুৰু কৰে জানমণি বহাগৰ বিহুতে মন চেঙেলীয়া দেহা মনত তৰা মনুৰু কৰে জানমণি বহাগৰ বিহুতে পাহৰিলোঁ কিবা কিবি গাই আছে আমি এনেই নাচি আছো ফুল ফুলিছে বসন্তৰ তুমি জানমণি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক ধুপে পাগনা আকৌ পাহৰি গ'লে বেলেগ এটা তুমি গাই দিয়া আমি যাতে নাচিবলৈ পাৰোঁ আৰু এনেকেই আমাৰ আজি ইভিনিংটো পাৰ হৈছে খুব ধুনীয়া লাগিল নাচিলোঁ গালোঁ খালোঁ মানে বহুত এনজয় কৰিলোঁ আৰু গোটেই কেইজনীকে মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ মোৰ দিনটো আজি বহুত স্পেচিয়েল কৰি দিলি তহঁতে আহি মই গমেই নাপাওঁ তহঁতে যে ইমান এনেকুৱাকৈ ছাৰপ্ৰাইজ দিবি এনেকুৱা এনজয় কৰিবি বুলি চ' থেংক ইউ ছ' মাছ এণ্ড ওৱান্স এগেইন মোৰ হাজবেণ্ডলৈও বহুত 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 ধন্যবাদ থাকিল তেওঁ মোক ইমানখিনি আজি ছাপোৰ্ট কৰিলে ইমান ধুনীয়াকৈ বনাই খোৱালে আমাক মানে বহুত ধন্যবাদ থাকিল আমি অসমীয়া বিহু গাম ভুল হওক শুদ্ধ হওক এতিয়া নাচি কৰি লৈ গোটেইকেইজনীৰে ভাগৰ লাগিছে এতিয়া ৰুমত আহি গোটেইকেইজনী বহি লৈ নিজৰ নিজৰ মোবাইল চোৱাত বিজি ভিডিঅ'বোৰ চোৱাত বিজি আৰু ফাইনেলি সিহঁতৰ যোৱাৰ টাইমো হৈ গ'ল আৰু এতিয়া সিহঁত যাবগৈ লৈছে সন্ধিয়াও হৈ আহিছে আৰু ওৱান্স এগেইন থেংক ইউ ছ' মাছ গোটেইকেইজনীলৈ আৰু এইটো মোৰ বাৰ্থডে ভিডিঅ'ৰ পাৰ্ট 1 হয় আৰু পাৰ্ট 2টো মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ আগবঢ়াই আছোঁ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু যদি ইতিমধ্যে কৰিছে তেতিয়াহ'লে মোৰ ফালৰ পৰা বহুত ধন্যবাদ ঘৰ পোৱাৰ পিছত ভালে ভালে তোমাৰ ভিডিঅ' আৰু ফটো পাই যাম ঘৰতে কাটি যাম কেকটো উলিয়াইছিলোঁ আমি মানে কৈছোঁ মানুহ কটা চাবা তোমাক কাটিব এইগৰাকী আমাৰ মানুহ কটা মানুহ দেই